আজি এই ৰেচিপিটো বনাব লৈছোঁ। কেইটামান পটল লৈছোঁ, তাৰপৰা কেৰাহীখন পাতি লৈছোঁ, কেৰাহীখন গৰম হ'ব দিছোঁ। এতিয়া কেৰাহীখন পাতি পেলাই কেৰাহীখনত অলপ নিমখ দি দিছোঁ। কেৰাহীখনত পাতলি থোৱা পানীখিনি ভালদৰে উতলক। আজি মই মাংসৰ সৈতে এখন পটলৰ ৰেচিপি বনাম। পানীখিনি ভালদৰে উতলা মানে মই পটলকেইটাকে কাটি পেলাই ৰেডি কৰি লওঁ। এতিয়া পানীখিনি ধুনীয়াকৈ উতলিলে এতিয়া মই মাংসকেইটা দি দিছোঁ। লাহেকৈ এতিয়া মাংসকেইটা ভালদৰে সিজিব দিম। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া পটলকেইটা কাটিছোঁ, পটলৰ ভিতৰৰ গুটিকেইটা উলিয়াই দিছোঁ। তাৰপৰা ধুনীয়াকৈ উলিয়াই কৰি দিম চুৰিখনে দি। গোটেই পটলটো ধুনীয়াকৈ কাটি লৈছোঁ। আটাইকেইটা পটল কাটি লওঁ। এতিয়া মাংসকেইটুকুৰা ধুনীয়াকৈ সিজিছে। চাওকচোন বাৰু মাংসকেইটুকুৰা ধুনীয়াকৈ সিজিছে। এতিয়া মাংসকেইটুকুৰা লাহেকৈ মই তুলি থওঁ ঠাণ্ডা হ'বলৈ। আৰু মোৰো পটল কাটি হৈছে, পটলকেইটা মই এনেকৈ লৈছোঁ। চব ভিতৰটো খোলা কৰি লৈছোঁ। ঠাণ্ডা হ'বলৈ আপোনালোকে এনেকৈ কেতিয়াবা পটল বনাই খাইছেনে? চাওকচোন মই আজি কেনেকৈনো পটলৰ ৰেচিপিটো বনাম। মাংসকেইটুকুৰা ঠাণ্ডা হয়, ঠাণ্ডা কৰাৰ পৰা তাৰপৰা মই সাৰৰ পৰা মাংসকেইটুকুৰা উলিয়াই লৈছোঁ, হাতেদি উলিয়াই লৈছোঁ। এতিয়া মই এই মাংসখিনি আৰু এই নহৰু, পিঁয়াজ আৰু জলকীয়াকেইটা মিক্সিত অকণমান গুড়ি কৰি লওঁ। মাংসখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। মই লাহেকৈ গেছত কেৰাহীখন পাতি ল'লোঁ। তাতে পিচি লোৱা মাংসখিনি অকণমান জিৰা গুড়ি দি দিলোঁ, অকণমান ধনিয়া গুড়ি দি দিছোঁ, অকণমান জলকীয়া গুড়ি দি দিছোঁ। কেৰাহীখন গৰম হ'ল, মই মিঠাতেলটো লাহেকৈ ঢালি দিওঁ কেৰাহীখনত। কেৰাহীখনতে গৰমেই হ'ল, কেৰাহীখন ঢালি পেলাই মাংসখন অকণমান ভাজি লওঁ। মাংসখন ভাজি ল'লে খাবলৈ ভাল লাগিব। ইয়াতে লাহেকৈ নিমখ অকণমান দি দিলোঁ, অকণমান দি দিলোঁ। তেলতে জিৰা গুটি কেইটামান দি দিওঁ, অকণমান পাঁচফোৰণ দি দিছোঁ। আটাইখিনি এতিয়া ভালদৰে তেলতে ইয়াতে দি দিওঁ। বেছিকৈ ভাজিব নালাগে, অকণ পানী হেৰি কৰি গ'লেই হ'ব। বইল কৰিছিলোঁ ৰাতিপুৱা, বইল কৰোঁতে মাংসখিনি পানী সোমাইছিলে যে, সেই পানীখন মাৰ যাবৰ কাৰণে অকণমান ভাজিব লাগে। অকণমান জালুক গুড়িটো দি দিওঁ। মই এইবোৰ চব ঘৰতে গোটাকৈ আনি পেলাই পিচি থওঁ, পিচি পেলাই গুড়ি কৰি থওঁ শুকুৱাই পেলাই। তেতিয়া সুবিধা হয় বনাবলৈ। আনি পেলাই গোটাই গোটাই আনি জাৰি মেলি ধুই মেলি ৰ'দত ভালদৰে শুকুৱাওঁ আৰু মিক্সিত গুড়ি কৰি থৈ দিওঁ। তেতিয়া কিবা এটা বনাবলৈ পটককৈ সুবিধা হয়। এইখিনি ভজা হৈছে।
এতিয়া মই ডিছখন বনাই লওঁ। এইখিনি এতিয়া ঠাণ্ডা কৰি ভাজি হ'ল, ঠাণ্ডা কৰি পেলাই পটলকেইটাৰ ভিতৰত মই ভৰাই লওঁ। তাৰ পিছৰটোকে মই দেখুৱাই আছোঁ বাৰু। গেছটো জ্বলাই লাহেকৈ কেৰাহীখন পাতি দিলোঁ। মোৰ যেতিয়া এইখিনি ৰেডি কৰি হৈয়ে গ'ল, ভাজি লোৱা মাংসখিনি ধুনীয়াকৈ ইয়াত ভৰাই দিলোঁ। এটা এটাকৈ হেঁচি হেঁচি ভৰাই দিছোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া মই বাতি এটা ডিম এটা ভাঙি লওঁ। ভাতিটো ডিমটো ভাঙি ল'লোঁ। কেৰাহীটোত তেল দি দিওঁ। কেৰাহীটোত অকণমান তেল দিব লাগিব, পটলকেইটা অকণমান ভালদৰে ভাজিব লাগিব। এই কেৰাহীত মই তেল দি দিছোঁ। তেলখিনি লাহেকৈ গৰম হওক। ডিমত অকণমান হালধি দি দিছোঁ, নিমখ অকণমানো দি দিছোঁ, 2 চামুচমান বেচনো দি দিছোঁ, 2 চামুচ কমফু পাউডাৰ দি দিছোঁ, অকণ মচমচীয়া হ'ব। 3 চামুচে দিলোঁ, 2 চামুচ দিম বুলি কৈ। এতিয়া লাহেকৈ কেৰাহী মোৰ গৰম হৈছে, এইখিনি অকণমান পানী দি দিওঁ। অকণমান মছলা দি দিওঁ, তেতিয়াহে ভাল লাগিব। অকণমান স্বাদ মছলা দি দিওঁ। লাহে লাহেকৈ দি দিছোঁ। হেল্ল', লাহেকৈ মই এলুটি কৰি দিম এতিয়া। লৰাই দিছোঁ। এতিয়া হোৱা নাই, অকণমান দেৰি আছে। এইটো হৈছে, লাহেকৈ নমাই দিছোঁ। এইকেইটা মই লাহেকৈ নমাই থলোঁ। এয়া মোৰ হৈ গ'ল ৰেচিপি, পটলৰ ৰেচিপি। পটলৰ ভিতৰত চিকেন ফ্ৰাই পেলাই বনোৱা ৰেচিপি হৈ গ'ল। আপোনালোকে বনাই খাব, বনাই খাই টেষ্টটো চাব, কেনেকুৱা হয় মোক জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।